নমস্কাৰ ৰিচ অসমীয়া চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ভিডিঅ' আপোনালোকে দেখিলেই মই নাইকাৰ হল দেখাইছিলোঁ মিনি হল আজি মই দেখুৱাম আপোনালোকৰ আগত পাৰ্পল মিনি হল এনেকুৱা দুটা বক্সত আহিছিলে পাৰ্পলৰ মই দেখুৱাই আছিলোঁ তেন্তে বলকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমটো লৈ আহিছোঁ মই VLCC হয় এটো ক্লিনজাৰ হয় ওয়াটাৰ বেস হয় ক্লিনজাৰটো আৰু ইয়াত পৰিমাণ আছে আপোনাৰ 100 ml আৰু ইয়াৰ MRP হৈছে 170 অৰ্থাৎ আমি যিকোনো দোকান বা অফলাইনত যদি আপুনি কিনিবলৈ যায় তেন্তে 170 रुपीस পৰিব আৰু মই পাৰ্পলৰ পৰা এটো মাত্ৰ 153 টকাত পাৰচেজ কৰিছিলোঁ দেখুৱাই দিছোঁ আপোনালোকক বটলটো এনেকুৱা ধৰণৰ হ'ব আৰু ইয়াৰ স্মেলটো ষ্ট্ৰং হয় বহুত খুলিব পাৰে এনেকৈ ইয়া এইখিনি আমি যদি মুখত মেকআপ ঘহোঁ নতুবা আমি ধুলিৰ পৰা আহিছোঁ সেইকাৰণে ফাৰ্ষ্ট আমি মুখখন ক্লিন কৰিব লাগে আমি ক্লিনজাৰ এইটো ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে VLCCৰ প্ৰডাক্টবোৰ খুব ভাল আৰু ই পেৰাবেন ফ্ৰী হয় সিলিকন নাথাকে তেন্তে আৰু এইটো নৰ্মেল টু অইলি স্কিন সকলোৱে ব্যৱহাৰ কৰিব পাৰে তেনে প্ৰথম প্ৰডাক্টটো মই দেখুৱালোঁ হৈ গ'ল দ্বিতীয়টো লৈ তাৰ পিছত মই সেকেন্ডটো পাৰচেজ কৰিছিলোঁ এন্টি হেয়াৰ ফল হিমালয়াৰ হেয়াৰ অইল আৰু ইয়াৰ ইউ হৈছে 100 ml হয় আৰু ইয়াৰ MRP হৈছে 110 আৰু মই পাৰ্পলৰ পৰা পাৰচেজ কৰিছিলোঁ 110 টকাতে ইয়াত কোনো ধৰণৰ অফাৰ নাছিলে 110তে মই 110 টকাতে মই ইয়াক পাৰচেজ কৰিছোঁ চাওঁচোন বটলটো কেনেকুৱা এনেকুৱা ধৰণৰ গোন্ধটো বহুত ষ্ট্ৰং এইটো যদি আপোনালোকৰ চুলিৰ সমস্যা চুলি হৰাৰ সমস্যা আছে তেন্তে আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে হিমালয়াৰ হয় থাৰ্ডটো হৈছে এনেদৰে পেকেজিঙত আহিছে বায়োটিকৰ হয় বায়োটিক বায়োসুইট এন্টিফেটিক আই জেল আমাৰ চকুৰ গুৰিবোৰ যেতিয়া আমাৰ কলা পৰে আমি মুখৰ কাৰণে গোটে বডিৰ কাৰণে সকলো লওঁ কিন্তু চকুৰ কাৰণে আমি চিন্তা কৰিব লাগে যে আমি চকুৱে অকমান ৰিলেক্স বিচাৰে দিয়কচোন তাৰ বাবে মই এটো আই জেল লৈছিলোঁ এটো জেল বেসিক হয় দেখুৱাই দিছোঁ আপোনালোকক খুলি গোন্ধটো ইয়াৰ খুব ধুনীয়া ভিক্স নিচিনা গোন্ধায় ইয়াৰ টেক্সচাৰটো চাওক জেলৰ দৰে মই হাতত অলপ লৈ দেখাই দিছোঁ এইটো চাওক মই হাতত লগাইছোঁ হাতত লগাওঁতে আপোনাৰ ভিক্স কিমান আৰাম লাগিছে চকুত লগালে কিমান ভাল লাগিব ভাবকচোন দুদিন হ'ল এটো অহা মই লগাইছোঁ ভাল লাগিছে মোৰ লগাই স্মেলটো খুব ধুনীয়া আৰু ভিক্সৰ নিচিনা গোন্ধটো ইয়াৰ নেট ৱেট হৈছে 50 গ্ৰাম আৰু MRP হৈছে 199 আৰু মই 139ত ইয়াৰ MRP আমি যদি দোকানত কিনিবলৈ যাওঁ 199 মানে 1 টকা কম 200 টকাই ল'ব আৰু মই পাৰ্পলৰ পৰা 139ত পাৰচেজ কৰিছিলোঁ এইটো বায়োটিকৰ আই জেল
হিলো 4th to লৈ Good Vibes-or Charcoal Blackhead Removal Gel Scrub আমাৰ যিবোৰ ইয়াত ব্লেক নাকৰ ওচৰত আমাৰ এইখিনিত আমাৰ এই টি জোনটোত খুব আমাৰ অয়েল হয় আৰু আমাৰ নাকৰ ওচৰ এইখিনি পজিশনত আমাৰ খুব ব্লেক হেড হোৱাইট হেডৰ প্ৰবলেম দেখা দিয়ে যাৰ বাবে এটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ টেক্সচাৰটো জেল হয় মই দেখুৱাই দিছো এটো ইয়াৰ গন্ধটো খুব ধুনিয়া ইয়াৰ টেক্সচাৰটো একদম পাতল হয় আৰু বেছি আমি ৰাব কৰিব নালাগে লাহে 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 কৰিলে ভাল আৰু ইয়াত পৰিমাণ 50 গ্ৰাম আছে 50 গ্ৰাম এটো এনেকৈ আহিছিলে ইয়াত কোনো ধৰণৰ বক্স দিয়া নাছিলে এনেকৈ আহিছে এটো আৰু ইয়াৰ প্ৰাইস MRP হৈছে 225 আৰু মই Purppleত ইয়াক পাৰচেজ কৰিছো only 160 পৰকে গুড ভাইবছৰ বস্তু আপুনি অফলাইনত নাপায় অনলাইনতে পাব ভাল বস্তু ভাল প্ৰডাক্ট হয় আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে আৰু ইয়াত লিখা আছে no parabens no sulfates সালফেট আৰু পেৰাবিন ফ্ৰী হয় আপোনালোকে ইউজ কৰিব পাৰে এতিয়া আহিছো বায়োটিকৰ প্ৰডাক্ট আকৌ মই Purppleৰ পৰা বাই কৰিছিলো এটো ক্লিনজাৰ হয় বায়ো বেৰবেৰী এটো আৰু ইয়াৰ নেট এমাউন্টটো হৈছে নেট এমাউন্টটো কোড লিখা আছে 120 ml 120 ml হয় এনেদৰে আহিব বটলটো ইয়াৰ বায়োটিকৰ বটলবোৰ খুব ধুনিয়া ষ্ট্ৰং হয় পটকৈ বেয়া হৈ নাযায় আপুনি ক্যাৰি কৰিব পাৰে লগত সৰু সৰু এনেকুৱা মিনি বটল আহে আপোনালোকে তেনেকুৱাবোৰ ট্ৰেভেল কিট হিচাপে বাই কৰিব পাৰে আৰু ইয়াৰ বেসটো হৈছে ক্ৰীম টাইপ দেখুৱাইছো আপোনালোকক শেক এয়া সক গন্ধটো খুব ধুনিয়া আপোনালোকে মেকআপ ৰিমুভ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে নট আৰু ইয়াৰ MRP হৈছে 170 আৰু মই অনলাইনত ইয়াত পাৰচেজ কৰিছিলো 119 रुपीसত অনলাইনত 119 ত পাইছো Good Vibes Serum Face Serum Vitamin C Vitamin E H Defying Serum আৰু এইটো হৈছে অৰেঞ্জ ফ্লেভাৰৰ সিৰাম এনেকুৱা ইয়াৰ নেট ওয়েট হৈছে 10 ml পৰিমাণটো আৰু প্ৰাইসটো কৈ দিছো আপোনালোকক 225 হয় ইয়াৰ MRP to 225 আৰু মই Purppleৰ পৰা 146 रुपीसত পাৰচেজ কৰিছিলো অফাৰত দেখুৱাই দিছো সিৰাম কেনেকুৱা হয় এনেকুৱা ইয়াৰ আসলতে অৰিজিনাল বটলটো এনেকুৱা হয় মই এটো ইউজ কৰিলো এদিন দেখুৱাই দিছো এনেকুৱা ধৰণৰ তেল লাগিছে আৰু ধুনিয়াকৈ স্কিনত অবজাৰ্ভ কৰিব পাৰে আমাৰ যিমান আমাৰ স্কিনত যদি ক্ৰ্যাকিং হয় কৰবাত কিবা
ব্লেমিশেছ তেনেকুৱা প্ৰবলেম হ'লে কিবা দাগ যদি থাকে মুখত এইবোৰ দূৰ কৰাত সহায় কৰে এয়া চাওক আৰু স্কিনত গ্লো আনে খুব ইয়াৰ স্মেলটো বহুত ধুনীয়া এতিয়া আহিছো DermDocৰ নাইট ক্ৰীম এন্টি একনি নাইট ক্ৰীম মোৰ মুখত খুব দাগ হয় দাগ হোৱাৰ বাবে মই এটো নাইট ক্ৰীম ব্যৱহাৰ কৰিম বুলি পাৰচেজ কৰিলো আৰু উইথ Salicylic এসিড আমাৰ Salicylic এসিড এনেকুৱা এটা ধৰণৰ এসিড হয় যেটোৱে আমাৰ মুখত বা বডিত যদি কোনো ধৰণৰ ইনফেকশনৰ কাৰণে যদি আমাৰ দাগ পৰি যায় মুখৰ তেন্তে আমি এই এসিডে আমাক সহায় কৰে দাগ আঁতৰোৱাত আৰু যাৰ বাবে মই এটা পাৰচেজ কৰিলো আৰু ইয়াত দিয়া আছে পেৰাবিন সালফেট ফ্ৰী হয় আৰু কোনো ধৰণৰ জীৱ-জন্তুৰ ওপৰত ইয়াত টেষ্টিং কৰা হোৱা নাছিলে ইয়াত এটো ফ্ৰী হয় আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে আৰু ইয়াৰ নেট এমাউন্ট হৈছে 50 গ্ৰাম সাউন্ড আহকচোন তেন্তে কেনেকুৱা হয় ক্ৰীমটো ইয়াত ঢাকন এখন দি দিছে এনেকৈ এনেকুৱা ক্ৰীমটো খুব লাইট ওয়েট হয় ইয়াত লগাই চাইছো মই খুব লাইট ওয়েট হয় আৰু ইয়াৰ টেক্সচাৰটো খুব পাতল হয় আৰু সোনকালে আমাৰ স্কিনত অবজাৰ্ভ কৰিব আৰু ইয়াৰ এমাউন্টটো হৈছে এটো আমি অফলাইনত এনেও পাৰচেজ কৰিব নোৱাৰো ইয়াৰ এমআৰপি প্ৰাইস হৈছে আপোনাৰ 249 আৰু মই পাৰ্পলত চাওচোন কিমানত পাইছিলো 174ত পাইছো মই এতিয়া আহিলো আমি লিপ বাম পাৰচেজ কৰিছিলো ব্লু হেভেনৰ লিপ বাম আৰু এসকিউৰ ভেনিলা ফ্লেভাৰৰ লিপ লাষ্ট এই দুটা মই ইয়াৰ দেখুৱাইছো ইয়াৰ এমআৰপি 85 আৰু মই পাৰ্পলৰ পৰা পাৰচেজ কৰিছিলো only 64 আৰু ইয়াৰ দামটো কৈ দিছো ভেনিলা ফ্লেভাৰৰ এটো লিপ লাষ্ট টু ইয়াৰ এমআৰপি 125 ধৰণৰ হয় কিউট পকেট ফ্ৰেন্ডলি হয় খাই দিব মন গৈছে স্মেলটো বহুত ধুনীয়া সফট হয় আৰু ইয়াৰ দেখাইছো মই ভেনিলা ফ্লেভাৰ গন্ধটো একদম আইসক্ৰীমৰ দৰে ভেনিলা আইসক্ৰীমৰ দৰে হোৱাইট কালাৰ নহয় এটো হোৱাইটত আহিছে লাষ্ট আছে ব্লু হেভেনৰ লিপ মেট লিপষ্টিক মইতো ভাবিলো কেনেকুৱা বা হ'ব কিন্তু ইয়াৰ ব্লু হেভেনৰ এনে প্ৰডাক্টবোৰ বেয়া নহয় ইমান কিন্তু ঠিকই আছে এটো ইমানো বেয়া নহয় কালাৰটো খুব ধুনীয়া দেখিয়ে ললো ইয়াৰ প্ৰাইসটো 105 105 টকা আৰু মই ইয়াক নেটত কিমানত লৈছিলো 89ত পালো চকলেট কালাৰ নিউড কালাৰ হিচাপে আপোনালোকে ইউজ কৰিব পাৰে দুটা বক্স আহিছিলে এটাত মই অফাৰ পালো
562 আৰু এটাত 674 দুইটা বক্স মিলাই বেছি বস্তু নহয় তেন্তে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোৰ পাৰ্পলৰ মিনি হল ৰিভিউ যদি আপোনালোকে ভাল পালে তেন্তে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু কিবা প্ৰশ্ন আছে যদি মোক নিশ্চয় কমেন্ট বক্সত গৈ আপোনালোকে সুধিব পাৰে আৰু মই লগতে আপোনালোকক ডেসক্ৰিপচন বক্সত মই লিংকখিনি দি দিম আপোনালোকে তাৰ পৰা কিনিব পাৰে আৰু যিয়ে পাৰ্পলত প্ৰথম পাৰচেজ কৰিব বা যিকোনো বস্তু নতুনকৈ তেওঁলোকে কিনিব তেওঁলোকে কুপন কোড ব্যৱহাৰ কৰিব পাৰে মই কুপন কোডটো আপোনালোকক তলত দি দিম আপোনালোকে হেতু গৈ তাত এপ্লাই কৰি বস্তু কিনিব পাৰে আৰু মোৰ মিনি হল পাৰ্পলৰ মিনি হল ৰিভিউ চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব তেন্তে আজিলৈ শুভৰাত্ৰি